নমস্কাৰ মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকাত পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত চুলি ফটাৰ সমস্যা সমাধানৰ ঘৰুৱা দিহাতি লৈ আহিছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো চুলি ফটা সমস্যাটো হৈছে আমাৰ মহিলাসকলৰ প্ৰধান সমস্যা আগতে মোৰো চুলি ফাটিছিল কিন্তু যেতিয়াৰ পৰাই মই এই ঘৰুৱা উপকৰণটো ব্যৱহাৰ কৰিব ললো তেতিয়াৰ পৰাই মোৰ চুলি ফটা সমস্যাটো একেবাৰে নাইকিয়া হৈ গল সেইকাৰণে আজি মই আপোনালোকৰ ওচৰত এই ঘৰুৱা উপকৰণটো শ্বেয়াৰ কৰিব ওলাইছো মই চুলিত ব্যৱহাৰ কৰা ঘৰুৱা উপকৰণটো হৈছে দৈ পানী আৰু এয়া হৈছে দৈ পানী দৈখিনি পৰা মই চাকনিয়ে চিকি লৈ দৈ পানীখিনি উলিয়াই লৈছো আৰু দৈ পানীখিনি কেনে ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব হেয়াও মই দেখুৱাম প্ৰথমতে আপোনালোকে চুলি কুচা এনে ধৰণে ফনিয়াই ল'ব ফনিয়াইলৈ উঠি আপোনালোকে এনে ধৰণে সৰুকে পাৰ্ট ল'ব চুলি কুচা এনেকে পাৰ্টকে লগাব লাগে তেতিয়া সকলো চুলিতে লাগে তাৰ পিছত আমি দৈ পানী অলপ হাতত লৈ ওপৰৰ পৰা তললৈ এনে ধৰণে মালিশ কৰি চুলি গুৰি নলগাব এনেকৈ 10 পৰা 15 মিনিট চুলিত মালিশ কৰিব লাগে আৰু এনে ধৰণে মই সৰু সৰু পাৰ্ট কৰি মই গুটেই চুলি কুচাত লগাম মোৰ চুলি কুচাত দৈ পানী লগোৱা হৈ গল আৰু এই দৈ পানীখিনি মই চুলি কুচাত 30 মিনিট সময় ৰাখিম আৰু তাৰ পিছত মই শ্যাম্পু কৰি দিম দৈ পানী আপোনালোকে সপ্তাহত চুলিত অন্তত এদিন লগাব দেখিব আপোনালোকৰ চুলি ফটা সমস্যা একেবাৰে নাইকিয়া হৈ যাব ঘৰ থাকিলে আমি চুলি কুচা বান্ধি ৰাখিব লাগে কিয়নো বৰ্তমান সতৰ বতৰ আৰু এই বতৰত বহুত বতাহ বলে যদি আমি চুলি কুচা মিলি ৰাখো তেনে হলে বতাহত আমাৰ চুলিখিনি ফাটিব পাৰে সেই কাৰণে আমি চুলিখিনি বান্ধি ৰাখিব লাগে তেতিয়া আমি চুলি ফটা সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিম ইয়াৰ উপৰি বহুতক দেখা যায় যে নিজৰ চুলি কুচা ধোৱাৰ পিছত সোনকালে শুকাবলৈ গামোচা বা টাৱেলেৰে চুলি কুচা এনে ধৰণে জুকাৰি দিয়ে আৰু হেতু কৰা একেবাৰে অনুচিত তেনে কৰিলে আপোনালোকৰ চুলি ফটা সমস্যাটো বেছিকৈ বৃদ্ধি পায় এয়া হৈছে মোৰ আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ